বুহা ডুপ্লিকেট নৱকুমাৰ চৰণীয়া ডাঙৰীয়া আজিহে গম পালে চাগে যে ভাৰত নিচিনা বৃহৎ গণতন্ত্ৰ ৰাজ্যত এনেকুৱা ফেক এটা জাতিৰ বিৰুদ্ধে এটা সংগঠন বনাই পেলাই আজিলৈ তেখেত দুবাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'বলৈ সক্ষম হৈছে। আমি কিমান দুৰ্ভাগ্য আছিল, আমাৰ আইন কানুন কিমান দুৰ্ভাগ্য আছিল, আমাৰ অসমবাসীৰ ট্ৰাইবেলবিলাক কিমান দুৰ্ভাগ্য আছিল। আজি আমি খুবেই খুশি যে নৱকুমাৰ চৰণীয়া ডাঙৰীয়া একচুৱেলি ক'বলৈ গ'লে এ ৰং মেন ইন দ্য ৰাইট প্লেচ। নৱকুমাৰ চৰণীয়া ডাঙৰীয়াই এজন ৰং মানুহ হয়। ক'বলৈ গ'লে আজিৰ তাৰিখত চৰণীয়া আমাৰ ভাইটিসকল চৰণীয়া কমিউনিটিৰ কাৰণে এজন পাপী মানুহ হয়। তেখেতৰ কাৰণে আজি নৱকুমাৰ চৰণীয়া ডাঙৰীয়াৰ কাৰণে আজি এটা বৃহৎ জাতি জনগোষ্ঠী জাতি নিজৰ ST আইডেণ্টিটি হেৰুৱাব লগা হ'ল। কিমান দুখৰ কথা। সেইকাৰণে আজি মই নৱকুমাৰ চৰণীয়া ডাঙৰীয়াক এনেকুৱা ক'বলৈ লৈছে যে আমাৰ এই ভাৰত দেশত এই গণতন্ত্ৰ দেশত এটা জাতিৰ বিৰুদ্ধে এটা সংগঠন বনাই পেলাই যে ইলেকশ্যন খেলিব পাৰে, আপুনি সঁচাকৈ এটা বুহা শক্তিৰ আপুনি সহায় লৈছিলে, কিন্তু এই আজি বুহা শক্তিয়ে আজি সত্যই জয় কৰিলে। ইমান দুখৰ কথা। আমাৰ মাজতো চাওক, আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াই তেখেতৰ লগত প্ৰথমখন যুঁজ কৰিছিলে আৰু সেই যুঁজত UG ব্ৰহ্ম ডাঙৰীয়াই হাৰ মানিছিলে। ইয়াৰ পৰা এটা কথাটো মানে স্পষ্ট হয় যে যদিও তেখেত গম পায় যে নৱকুমাৰ চৰণীয়া এটা ফেক এটা বুহা চাৰ্টিফিকেট লৈ পেলাই যে নিজকে ST কৈ পেলাই কোকৰাঝাৰ নিচিনা 5 নং ST লোকসভাত যে কণ্টেষ্ট কৰি আজি জিকিবলৈ সক্ষম হ'ল আৰু আমাৰ ইমান এডুকেটেড ইমান শিক্ষা থকা UG ডাঙৰীয়াই ইমান এটা বৃহৎ দল FC ছাপোৰ্ট কৰা UG ডাঙৰীয়াই সেই প্ৰথম ব্যক্তি সিয়ে চাৰেণ্ডাৰ কৰা মানুহ কিমান লাজুকীয়াৰ কথা হয়। আৰু দ্বিতীয় মানুহটো আমাৰ প্ৰমীলা বাইদেউ বাৰম্বাৰ MLA হৈছে আৰু MP নৱকুমাৰ চৰণীয়া ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিছিলে, ইয়াতো হেৰুৱাইছে। তেখেতো মানে আইন কানুন গমেই নাপায় কি কৰিব লাগে কি কৰিব নালাগে। যে আজিৰ তাৰিখত নৱকুমাৰ চৰণীয়াই দুবাৰকৈ MP হৈ আহিলে, ইমান লাজকীয়া কথা। প্ৰমীলা বাইদেউ ক'ত থাকিলে আজিৰ তাৰিখত? UG ডাঙৰীয়া ক'ত থাকিলে আজিৰ তাৰিখত? গৈছে টোপনি, এতিয়াও টোপনি কৰি আছে চাগে UG ব্ৰহ্ম ডাঙৰীয়াই। নিজকে বিৰাট জ্ঞানী বুলি কোৱা মানুহ আজি জনকলাল বসুমতাৰী ডাঙৰীয়া, দাউৰাও টেকেট নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ খালবাৰী এডুকেটেড আনএমপ্লয়ড ইউথ তেখেতসকলে এক হৈ পেলাই যি যুঁজ কৰিছে আজি গোটেই অসমবাসীৰ ট্ৰাইবেলসকলে তেখেতক মানে ধন্যবাদ দিব লাগিব। আৰু মই হৃদয়ৰ পৰা আকৌ এই খালবাৰী আনএমপ্লয়ড এডুকেটেড ট্ৰাইবেল ইউথসকলক ধন্যবাদ যাচিছোঁ আৰু জনকলাল বসুমতাৰী ডাঙৰীয়ালৈ মোৰ হৃদয়ৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ আৰু দাউৰাও টেকেট নাৰ্জাৰীক ধন্যবাদ যাচিছোঁ। আৰু মই আজিৰ তাৰিখত ইয়াৰ পৰাই ক'বলৈ বিচাৰিছে যে দাউৰাও টেকেট বিনা চৰ্তই জেলৰ পৰা তাক ৰেহাই দিব লাগিব আৰু ইয়াৰ কাৰণে UPPL কাম কৰিব লাগিব। তাকত যি কামটো UPPL কৰিব পৰা নাই, যি কামটো BPF কৰিব পৰা নাই, যি কামটো প্ৰমীলা বাইদেৱে কৰিব পৰা নাই, UG ডাঙৰীয়াই কৰিব পৰা নাই আৰু বৃহৎ এপছু দলে কৰিব পৰা নাই, এইটো দাউৰাও টেকেট ডাঙৰীয়াই আজি কৰিয়ে দেখিলে। এইকাৰণে দাউৰাও টেকেট ডাঙৰীয়াই ইয়াৰ পৰা মই ক'বলৈ বিচাৰিছে তেখেতক জেলৰ পৰা ৰেহাই দিব লাগে আৰু এনি টাইম হি শুড বি কামিং আউট ইন দ্য অপেন স্কাই। কিন্তু নৱচৰণীয়া আকৌ এটা কি হ'ব ইয়াৰ কাৰণে মই জুডিচিয়েল ছিষ্টেমক ধন্যবাদ যাচিবলৈ চেষ্টা কৰিছোঁ। কাৰণ জুডিচিয়েল ইজ সদায় জুডিচিয়েল। ইণ্ডিয়ান আইন কানুন আমি প্ৰশংসা কৰিব লাগিব। তেখেতৰ ওপৰত আমি আগৰ পৰাই বিশ্বাস আছে, আজিও বিশ্বাস আছে। আমাৰ বিমল মুছাহাৰী ডাঙৰীয়া আগৰ পৰা কৈ আছে যে নৱকুমাৰ চৰণীয়া হাৰি যাব এই আৰু ST হৈ নাথাকিব, এই কথাটো আগৰ পৰাই তেখেত কৈ আছে আৰু বিমল মুছাহাৰী ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ আৰু তেখেতৰ টীমক ধন্যবাদ যাচিছোঁ। এতিয়া ভোটটো আপুনি পাই যাব, নৱচৰণীয়া নাথাকিব নাই, এইটো সঁচা কথা। সেইটো একেবাৰে 100 বাৰ সঁচা কথা। কাৰণ কিয় চাওক, যেতিয়া নেকি UG ডাঙৰীয়াই UPPL হৈ পেলাই যে নৱকুমাৰ চৰণীয়াৰ বিৰুদ্ধে MP খেলিছিলে, তেখেত আইন কানুন নজনা মানুহে কেনেকৈ MP হৈ যাব আৰু
আৰু এনেকুৱা আইন কানুন নজনা আজি তাৰিখত কেবিনেট মন্ত্ৰী হৈছে তেখেতসকলে বড়ো জাতিৰ কাৰণে ST প্লেনৰ কাৰণে আমাৰ বৃহৎ অসমৰ কাৰণে কি কাম কৰিব একোৱে কাম কৰে তেখেতসকলে আইন কানুন একোৱেই নাজানে সেই গতিকে প্ৰমীলা বাইদেউ এনেকুৱাই মানুহ প্ৰমীলা বাইদেউ আজি তাৰিখত যদি MP কেণ্ডিডেট হয় এই বড়ো জাতি সকলে বড়ো ৰাইজসকলে অসমবাসী ৰাইজসকলে আমাৰ BTR বাকীসকলে চবেই গম পায় যে প্ৰমীলা ডাঙৰীয়াই এনে MLA হৈ আহিছে পাৰ্টিৰ স্বাৰ্থত ৰাইজৰ ৰাজাৰ স্বাৰ্থত কিন্তু তেখেতসকলে এটা MLA হ'বলৈ যোগ্যতাই নাছিল বা আজি তাৰিখত MP হ'বলৈ যোগ্যতাই নাছিল গতিকে আজি ক'বলৈ যাওঁ যে UPPL পাৰ্টিৰ পৰা আৰু BPF পাৰ্টিৰ পৰা এনেকুৱা MP কেণ্ডিডেট আজিৰ তাৰিখত নাই এই গতিকে গোটেই আমাৰ এই যে কোকৰাঝাৰ 5th লোকসভা সমষ্টিৰ পৰা ৰাইজসকলে your intention and your idea is always wrong. I think you should be realizing from this that you have done a very huge sin against the Bodo community. You had never been a tribal and you have never had a heart of tribal and you disguise yourself being a tribal and today the High Court, the Supreme Court has proved that you had never been a tribal, you don't have a heart of the tribal and you are never deserved to be a tribal because you don't have a heart of the tribal and you don't have a love for the tribal community, so you are dumb, dear friends. So you better take rest. गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन